কৰিম মোৰ মোবাইল হয় মোৰ মোবাইল কি অধিকাৰ তো আপোনাৰ কি অধিকাৰ আছে বন্ধ কৰিবলৈ কি অধিকাৰ আছে আপোনাৰ কি কয় ধমকি দি গৈছে মোক আৰু কৈছে ভিডিঅ' বনালে চাই লবি চাব বুলি কৈছে মই থানাত এফআইআৰ দিম তাৰ কথা কাৰণ হিটো হৈছে এটা মাৰ্ডাৰ প্লেনিং হয় গম পাইছে চাই লম বুলি কৈছে খোলা ওপেনিং মই কৈছে চাই লম ভিডিঅ' বনালে চাই লম দেই মই বেলেগ জাতি হয় যে গাৰো হয় ইয়াত আহি বিয়া পাতি ইয়াত সংসাৰ পাতিছো তো এতিয়া ইহঁতে মোক জাতি ভাতি ওলাই দিছে জাতি আৰু তাৰ পিছত এতিয়া কৈছে মদ খাই আহি মোক মাৰিম বুলি কৈছে অপেনলি ইহঁতে কৈছে মদ খাই আহি মাৰিম মোৰ ভাইটিহঁতে শুনিছে ভাইটি ভাই বোৱাৰী ইহঁতে চব শুনিছে ইহঁতে কৈছে যে মদ খাই আহি মোক মাৰিম যদি মোৰ ভৱিষ্যতত কিবা এটা ইয়াত ঘটে তেনেহ'লে ইহঁতৰ ফুল দায়িত্ব ইহঁতৰে হয় কাৰণ ইহঁতে অপেনলি মোক কৈছে যে মাৰি পেলাম বুলি ঠিক আছে এইটো এটা মাৰ্ডাৰিং প্লেনিং হয় আৰু এতিয়া সেনেকা কথা ক'ব পাৰিছে ভৱিষ্যতলৈকে ইহঁতে মাৰি পেলাবও পাৰিব তো যদি ভৱিষ্যতত কিবা এটা হৈ যায় মোৰ লগত তো সেইটো গাঁওখনত সেই ঘৰটো এই ঘৰটো পৰিয়ালটো ইহঁতৰ দায়িত্ব হ'ব সেইটো চবে মনত হ'ব যোৱাকালি মই যেতিয়া চেপনলৈ গৈ আছিলোঁ তেতিয়া গৈ থাকোঁতে এটা ভাইটিয়ে মোক ধেমালি কৰিছে মদ খাই ফুল ট্ৰাংক কৰিম দেই ড্ৰিংক কৰি আছিলে একেবাৰে থিয় হ'ব পৰা নাই এনেকুৱা চেলেং বেলেং হৈ আহিছিলে ইফালে পৰা ইফালে তাৰপিছত আমি চিধা গৈছোঁ তো মোক ক'লে বজি বুলি মাতিলে তো মই বুলি ক'লোঁ তেতিয়া মোক চিধা কৈ দিলে আই লাভ ইউ বুলি তো মই ক'লোঁ তোৰ মাইকীটো কবি যা ঘৰত আছে বুলি ক'লে তো সেইটো কৈ গুচি গ'লোঁ ময়ো মনত থোৱা নাই ই ধেমালি কৰিছে বুলি জানো ময়ো ধেমালি কৰিছে আৰু ই মদ খাই আহিছে বুলিও জানো তো ই মদ খাই থকাৰ কাৰণে মই মানে ভালদৰে হাঁহি নাই গোৱা তো মাইকীটো কবি যা বুলি মই তাক ঘূৰি চোৱা নাই এনেকুৱাকৈ বাইকত আমি গুচি গ'লোঁ তাৰপিছত ৰাতি মোৰ ভাইটি সৰু ভাইটি চবচে সৰু ভাইটি অকলে ঘৰত আছিলে তো বাৰে বাৰে আহি ইহঁতৰ নিজৰ ঘৰত হাল্লা হুলস্থুল কৰি ইয়াত আহি বাৰে বাৰে আহি মোৰ ভাইটিক কৈছে তোমাৰ বাইদেউটো কৈ বোলে মিটিং বহাব লাগিব কালি মিটিং হ'ব লাগিব কাজিয়া লাগিছে মোৰ লগত মিটিং বহাব লাগিব হে তেনেকুৱা কথাবোৰ ক'লে তাৰপিছত বাৰে বাৰে আহি ভাইটিক এনেকুৱা ক'লে যায় আকৌ ঘূৰি আহে যায় আকৌ ঘৰত যায় আকৌ ঘূৰি আহে তেনেকুৱা তো মই ঘৰত অহাৰ পিছত আকৌ এইবাৰ হাজবেণ্ডে কিবা কৰি আহিছিলে তো আমি বহি ৰেষ্ট হৈ আছিলোঁ ঘৰত অহাৰ পিছত তাৰপিছত ডাঙৰ দাদাই আহি তাৰ সেইটো ভাইটিটোৰ ডাঙৰ দাদাটো আহি মাতিলে তো মাতোতে সেনেকা ক'লে ঐ চামুল দাদা ওলাই আহা বুলি ধমকি দিছে মানে ওলাই আহা বুলি তো মই বোলো এনেকা কিয় মাতিছে যে কি হ'ল বুলি ক'লে আমিতো কাৰোবাৰ লগত না কাজিয়া লাগিছোঁ নে কি হ'ল কিহৰ কাৰণে এনেকা মাতিছে বুলি আৰু মোৰ হাজবেণ্ড একেবাৰে ঠাণ্ডা মণ্ডা কাৰোৰ লগত এনেকা হাই কাজিয়া লাগিব নোখোজে কাৰোৰ লগত এনেকা বিয়া পোৱা পুই হ'বও নোখোজে আৰু সেই তেনেকা মানুহ হয় বহুত ঠাণ্ডা কালি পৰহি মোক আহি মাৰি গ'লেও সি থিয় নদিব সেনেকা ঠাণ্ডা মানে ইমান ঠাণ্ডা মানে ইমান